নতুন পুলিবিলাক অনলাইন বা নাৰ্সাৰীৰ পৰা অনাৰ পিছত আমি লগালগ ৰিপৰ্টিং কৰিব নালাগে বুলি কয়, কিন্তু ইয়াক কিমান দিনৰ কাৰণে থ'ব লাগে আৰু কেতিয়া ৰিপৰ্টিং কৰিব পাৰি এই বিষয়ে বৰ ভালকৈ চবেই নকয়। সেইকাৰণে আজি এই ভিডিঅ'টো লৈ আহিলোঁ আমাৰ নতুন গাৰ্ডেনাৰসকলৰ কাৰণে। মই ইয়াৰ এক্সপাৰ্টটো নহয়, মই নিজৰ অভিজ্ঞতাহে শ্বেয়াৰ কৰিম। এই গোলাপৰ পুলিকেইটা মই অনলাইন অনাইছিলোঁ। আনবক্সিং কৰাৰ পিছত দেখোঁ যে পুলিকেইটা একদম চকত আছে, পাত চাতবিলাক লেৰেলি আছে আৰু কেইদিনমান পিছত গোটেই পাতবিলাক সৰিয়ে গ'ল। সেইকাৰণে মই কি কৰিলোঁ, ইয়াক আৰু ৰিপৰ্টিং নকৰিলোঁ। এই গামলাটোৰ ওপৰতে অলপমান মাটি দি পিনে এনেকৈ থৈ দিলোঁ। প্ৰায় এমাহেই হ'বলৈ হ'ল। এতিয়া দেখিছোঁ ইয়াত ধুনীয়াকৈ নতুন গ্ৰ'থ হৈছে। সেই সময়ত যদি মই ৰিপৰ্টিং কৰি দিলোঁ হয়, এই পুলিকেইটা নেবাচিলেহেঁতেন। কাৰণ মোৰ এটা বৰ বেয়া অভ্যাস আছে, মই বৰ বেছি পানী দি পাওঁ। এই পুলিকেইটা এতিয়া মই ৰিপৰ্টিং কৰি আপোনালোকক দেখাই আছোঁ। এইকেইটা মই মাটি গামলাকেইটাতে ৰুই ল'লোঁ। ইয়াত আকৌ মই এটা এক্সপেৰিমেণ্ট কৰিছোঁ। পুলিকেইটা মই সম্পূৰ্ণকৈ পুতি দিয়া নাই, তাৰ তলৰ আধা অংশহে মাটিত পুতি দিছোঁ। আৰু যেতিয়া গছজোপা অলপমান ঠন ধৰি উঠিব তেতিয়া মই ভালকৈ আৰু মাটি ভৰাই দিম। মই এটা কথা অবজাৰ্ভ কৰিছোঁ যে যিবিলাক পুলিৰ পাত কম থাকে আৰু শিপাবিলাক কম হৈ থাকে, তাত অলপ কম মাত্ৰাত পানী দিয়াই ভাল। আৰু ইয়াত যদি মই বেছিকৈ মাটি ভৰাই দিওঁ তেতিয়া কি হ'ব, পানীও বেছি ষ্ট'ৰ হৈ থাকিব। যিহেতু পাত আৰু শিপা কম আছে, ইয়াৰ পানীখিনি বাষ্পীকৰণ হ'বলৈ অকণমান দেৰি লাগিব আৰু তেতিয়াই ৰুটত বা শিপা গেলা চান্সেছ থাকে। ফাইনেল টিপছটো এইটোৱে হ'ব যে পুলিটো অনাৰ পিছত আমি চাই ল'ব লাগিব পুলিটোৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে। যদি পুলিটো হেল্ডি তেতিয়া আমি 2-3 দিনৰ ভিতৰতো ৰিপৰ্টিং কৰিব পাৰোঁ। আৰু যদি পুলিটো চকত আছে তেতিয়া কিন্তু অলপ দিন ৰৈ পিনেহে ৰিপৰ্টিং কৰিব লাগিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল প্লাণ্টবিলাকত পানীৰ কণ্ট্ৰলটো, কাৰণ মেক্সিমাম প্লাণ্ট অ'ভাৰ ৱাটাৰিং কাৰণেই মৰে। এইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই বহুত প্লাণ্ট পানী দিয়ে মাৰিলোঁ। আজিলৈ তেন্তে ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আপোনালোকৰো কিবা এক্সপিৰিয়েঞ্চ আছে যদি শ্বেয়াৰ কৰিবচোন, আৰু মোৰ যদি ক'ত ভুল হৈছে সেয়াও জনাব দেই। তেতিয়াহ'লে আজিলৈ বাই বাই, হেপ্পী গাৰ্ডেনিং।